নমস্কাৰ বন্ধুসকল শাৰদীয় দুৰ্গা পূজা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ বন্ধুসকল আমি আজি আলোচনা কৰিম অসমীয়া হাতৰ পাৰ্ট 4 বন্ধুসকলে মোৰ আগৰ কিটা ভিডিও চালে নাই বাৰু যদি চোৱা নাই ওপৰত থকা আই বুটানত ক্লিক কৰি পেলাই আগৰ কিটা ভিডিও চাই লওক আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ 5টা মজা হাতৰ চাওচোন কেইটা উত্তৰ দিব পাৰে আপোনালোকে বন্ধুসকললৈ এটা মোৰ অনুৰোধ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষত অহা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব হাতৰ নম্বৰ 1 পঢ়া লিখা দুইটাতে আহে কাম কিন্তু কলমো নহয় কাগজো নহয় ককচোন ইয়াৰ নাম বন্ধুসকল মই উত্তৰটো কোৱাৰ আগতে আপোনালোকৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক সময় আৰম্ভ হৈছে ইয়াৰ উত্তৰটো হৈছে চশমা হয় বন্ধুসকল যিসকলে পঢ়া লিখাত অলপ কমকৈ দেখে তেওঁলোকে চশমাযোৰ ব্যৱহাৰ কৰে হাতৰ নম্বৰ 2 মাটিত হি জন্ম লয় কিন্তু গোটেই জীৱন পানীত বাস কৰে বন্ধুসকল কওকচোন আপোনালোকৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক ইয়াৰ উত্তৰটো হৈছে নাও হয় বন্ধুসকল হাতৰ নম্বৰ 3 এনেকুৱা কি বস্তু আছে যাৰ 4টা ঠেং আছে কিন্তু খোজ কাঢ়িব নোৱাৰে বন্ধুসকল আপোনালোকৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক সময় আৰম্ভ হৈছে ইয়াৰ উত্তৰটো হৈছে চকী হয় বন্ধুসকল চকী 4টা ঠেং আছে কিন্তু খোজ কাঢ়িব নোৱাৰে যদি বন্ধুসকলে তেলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই দিয়া প্ৰতিটো ভিডিও নটিফিকেশন সকলোতকৈ আগত পাই ভিডিওটো চাব পাৰে হাতৰ নম্বৰ 4 হেইটো কি যিটো বৰষুণ দিয়া লগে লগে ওপৰলৈ গুচি যায় বন্ধুসকল অলপ ভাবি চাওকচোন নিশ্চয় ভাল লাগিব আপোনালোকৰ সময় আৰম্ভ হৈছে ইয়াৰ উত্তৰটো হৈছে ছাতি হয় বন্ধুসকল হাতৰ নম্বৰ 5 অৰ্থাৎ অন্তিমটো হাতৰ কোনটো বস্তু মতা মানুহৰ দীঘল হৈ যায় কিন্তু মাইকী মানুহৰ দীঘল হৈ নাযায় ককচোন ইয়াৰ উত্তৰটো হৈছে দাড়ি বা মুছ হয় বন্ধুসকল যদি বন্ধুসকলৰ ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু শেষত যাতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰে কাৰণ এনেকুৱা ধৰণৰ ভিডিও